নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। আজি আপোনালোকক দিব ওলাইছোঁ মুখ্যমন্ত্ৰীয়ে কৰা কেইবাটাও ভাল খবৰ। তো কি ভাল খবৰ আছে আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ আপোনালোকক প্ৰথমতে জনাব ওলাইছোঁ যিবিলাক যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী, সেই নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ। যিহেতু চৰকাৰী আবেদন প্ৰক্ৰিয়া চলি আছে, সকলোৱে জানে আছাম গ্ৰেড 4 আৰু গ্ৰেড 3 যিহেতু আবেদন প্ৰক্ৰিয়া চলি আছে। তো তাৰে মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আৰু ৩৫,০০০ নতুন চাকৰি মুকলি কৰি দিয়া হ'ব অতি শীঘ্ৰে। জানুৱাৰী মাহৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু এডভাৰটাইজমেণ্ট মুকলি কৰা হোৱা নাই, তো অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এডভাৰটাইজ মুকলি কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে, যোৱাকালি এখন অধিৱেশনত কৈছে যে অতি শীঘ্ৰে মুকলি হ'ব ৩৫,০০০ নতুন চাকৰি। যিসকলে চাকৰিৰ বাবে আবেদন কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এইটো এটা বহুত ডাঙৰ ভাল খবৰ। যিহেতু আপোনালোকৰ বাবে ভাল খবৰ, তো আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব এই চাকৰিৰ আবেদন। তো এই চাকৰিৰ আবেদন অতি সোনকালে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গৈ আছে। তো অতি সোনকালে যিহেতু এডভাৰটাইজ মুকলি কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে যিহেতু পুলিচত চাকৰি ওলাব, কামাণ্ডোত বহুতো ভেকেঞ্চি আহি আছে। তো যিসকলে চাকৰিৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তো তেখেতসকলৰ বাবে এইটো এটা ভাল খবৰ। তো আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এডভাৰটাইজমেণ্ট মুকলি হ'ব অতি সোনকালে। তো আপোনালোকে যদি এডভাৰটাইজমেণ্ট চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। ঠিক আছে। তো গাইজ নেক্সট আপোনালোকক দ্বিতীয়তে ছেকেণ্ড খবৰ দিব ওলাইছোঁ যে যিবিলাক আত্মসহায়ক মহিলা আছে, সেই মহিলাসকলৰ বাবে আহিছে এইটো ভাল খবৰ। আৰু আত্মসহায়ক যিবিলাক মহিলা আছে, সেই মহিলাসকলে অতি শীঘ্ৰে লাভ কৰিব 10,000কৈ টকা। যদি আপুনি গোটৰ সদস্য হয়, যদি আপুনি গোটত আছে, তেতিয়াহ'লে আপুনি লাভ কৰিব 10,000 টকা। কিন্তু আপোনালোকে কৰিব লাগিব কিছুমান কাম। তো আপোনাক চৰ্ত অনুযায়ীহে সেই পইচাটো দিয়া হ'ব। কিছুমান গাইডলাইন আছে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে সেই গাইডলাইনসমূহ আপোনালোকে পূৰণ কৰিব লাগিব। তো কেনেকুৱা ধৰণৰ গাইডলাইন? তো চাওক, আপোনালোক ক'ব খুজিছোঁ, যেতিয়া আপোনালোকে এই আঁচনিৰ বাবে আপুনি এপ্লাই কৰিব বা আপোনাক এখন ফৰ্ম দিয়া হ'ব, সেই ফৰ্মখন হয়তো মুকলি কৰি দিয়া নাই। তো অনলাইন হয়তো হ'ব পাৰে বা অফলাইন হ'ব পাৰে। যিহেতু মুখ্যমন্ত্ৰীয়ে আগতে কৈছিলে যে আপোনালোকৰ ঘৰত জীৱিকা বাইদেউ যাব বা আপোনালোকক জীৱিকা বাইদেউ এখন হাতত আপোনালোকক ফৰ্ম দিব। সেই ফৰ্মখনত আপোনালোকে লিখিব লাগিব আপুনি ব্যৱসায় কিহৰ ওপৰত আৰম্ভ কৰিব। তো ব্যৱসায়টো আপোনালোকে কিহৰ ওপৰত আৰম্ভ কৰিব, তাৰ ওপৰত আপোনালোকে এখন তালিকা প্ৰস্তুত কৰক। আপুনি কিহৰ ব্যৱসায় কৰিব বিচাৰিছে, বা আপুনি মাছ ফিচাৰী, বা আপুনি ধৰক সূতাৰ বা কিবাকিবি যিয়ে নহওক, আপোনালোকে যিটো ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, সেই ব্যৱসায়টো আপোনালোকে এতিয়াৰ পৰা বাছনি কৰি লওক। কাৰণ ব্যৱসায়টোৰ ওপৰতহে আপোনালোকক সেই 10,000 টকা দিয়া হ'ব। যদি আপুনি 10,000 টকাটো লাভ কৰে, ভালকৈ যদি আপুনি 10,000 টকাটো যদি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে নেক্সট আপোনালোকক দিয়া হ'ব আৰু 25,000 টকা। কিন্তু আপোনালোকে ব্যৱসায়টো ভালদৰে কৰিব লাগিব। তো কেনেকৈ কৰিব লাগিব? তো প্ৰথম কথাটো হৈছে কি, আপোনালোকৰ যিটো আপোনালোকে ব্যৱসায় কৰিব, সেই ব্যৱসায়টো আপোনালোকে বাছনি কৰি ল'ব আৰু আপোনালোকক এখন ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখন হয়তো আপোনালোকে অতি সোনকালে লাভ কৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে আগতে কৈছিলে আপোনালোক জীৱিকা বাইদেৱে এখন ফৰ্ম দিব, হয়তো তেনেকৈ দিব পাৰে। দিলে আপোনালোকে সেই ফৰ্মখনত আপোনালোকে লিখিব লাগিব আপুনি কিহৰ ওপৰত ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছে। তো গাইজ, আপোনালোকে অতি সোনকালে আপোনালোকে সেই ব্যৱসায়টো আপোনালোকে বাছনি কৰি লওক, কোনটো ব্যৱসায় আপোনালোকে কৰিব বিচাৰিছে। আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো যদি ঠিকেই নাই, আপোনালোকে বেংকৰ একাউণ্টটো কাৰেকশ্যন কৰি ল'ব। কিয়নো আপোনালোকক কেতিয়া দিয়ে আপোনালোকক পইচা কোনো ক'ব নোৱাৰে, আপোনাৰ একাউণ্টত ডাইৰেক্ট সোমাব 10,000 টকা। তো গাইজ, সোনকালে আপোনালোকে বেংকৰ একাউণ্টটো কাৰেকশ্যন কৰি লওক। যদি কিবা ভুল হৈ আছে, আপোনালোকে অতি সোনকালে লাভ কৰিব। আত্মসহায়ক যিবিলাক সদস্য আছে গোটৰ, সেই গোটৰ সদস্যসকলে লাভ কৰিব, গোটৰ মহিলাসকলে 10,000কৈ টকা। তো গাইজ, 2 নম্বৰ খবৰটো আপোনালোক দিলোঁ। এতিয়া নেক্সট আপোনালোকক মই 3 নম্বৰ খবৰ আছে, সেইটো আপোনালোকক দিব ওলাইছোঁ। যিটো কৈছোঁ যে আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস গৃহ আপোনালোকে সকলোৱে জানে যে আপোনালোকে ঘৰৰ বাবে যদি আপুনি আগতে আবেদন কৰিছিলে বা আপুনি সেই ঘৰ যদি লাভ কৰা নাই, তো এতিয়াৰ কাৰণে আপোনালোকক যিটো ক'ব খুজিছোঁ, এতিয়া আপোনালোকৰ বাবে ভাল খবৰ। তো অতি শীঘ্ৰে অতি সোনকালে আপোনালোকে লাভ কৰিব চৰকাৰী আৱাস গৃহ। যিবিলাক চৰকাৰী ঘৰ আপুনি লাভ কৰা নাছিলে, ধৰক প্ৰধানমন্ত্ৰী যেতিয়া আৱাস গৃহ নাম আছিলে, ঠিক আছে, প্ৰধানমন্ত্ৰী আৱাস গৃহ এতিয়াৰ পৰা যিহেতু প্ৰধানমন্ত্ৰী আৱাস গৃহ নামটো
মানে বদলি কৰা হৈছে। বদলি মানে একো নাই, আগতে আপোনালোকক প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা দিছিলে, এতিয়াৰ পৰা আপোনালোকক মুখ্যমন্ত্ৰী আৱাস গৃহ নামেৰে যিহেতু হেৰি কৰা হৈছে, তো মুখ্যমন্ত্ৰী আৱাস গৃহ আপোনালোকে এপ্লাই মানে আবেদন কৰিব লাগিব। তো এতিয়াৰ পৰা আপোনালোকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা লাভ কৰিব এই চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ অতি সোনকালে লাভ কৰিব এই চৰকাৰী ঘৰ। আপোনালোকৰ ৱেবছাইট যিহেতু মুকলি কৰি দিয়া হ'ব পাৰে, হয়তো অফলাইন আৰম্ভ হ'ব পাৰে। তো আপোনালোকে সোনকালে যোগাযোগ কৰক, ক'ত কেনেকৈ কি কৰিব লাগিব, নিশ্চয় আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ। যিবিলাক দৰিদ্ৰ পৰিয়ালৰ লোক আছে, সেই দৰিদ্ৰ পৰিয়ালৰ লোকসমূহে লাভ কৰিব এই চৰকাৰী ঘৰ। তো গাইজ, আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক মই এইখিনি ইনফৰমেশ্যন দিব লগা আছিলে। তো গাইজ, আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।